ষ্টক মাৰ্কেট আজিকালি ছ'চিয়েল মিডিয়াত বহু চৰ্চিত এটা বিষয়। আপুনিও হয়তো নিশ্চয় শুনিছে ষ্টক মাৰ্কেটৰ বিষয়ে। হয়তো আপুনিও কাৰোবাৰ পৰা এই বিষয়টো শিকি ইনভেষ্ট কৰিছে বা ট্ৰেডিং কৰিছে। আৰু হয়তো ইউটিউব ফেচবুকত আপুনি ষ্টক মাৰ্কেটৰ বিষয়ে শুনিছে আৰু বিষয়টো বেছি কমপ্লিকেটেড বুলি ভাবি আপুনি কেতিয়াও ইয়াৰ মাজত সোমাবলৈ চেষ্টা কৰা নাই। সেইটো অৱশ্যে স্বাভাৱিক কথা, কাৰণ আমাৰ আগৰ জেনেৰেশ্যনৰ মুখতো আমি কেতিয়াও ষ্টক মাৰ্কেটৰ বিষয়ে শুনা নাই। আমি তেখেতসকলৰ পৰা শুনিছোঁ ভালদৰে পঢ়া শুনা কৰিব লাগে আৰু এটা ভাল চাকৰি কৰিব লাগে। তাৰে কোনোবাই ব্যৱসায় কৰাৰ ওপৰতো গুৰুত্ব দিয়ে আৰু কোনোবাই খেতি বা অন্যান্য। অৱশ্যে আমাৰ উপাৰ্জনৰ বাবে আমি সৰুৰ পৰাই এইবিলাক পথেই দেখি আহিছোঁ। কিন্তু আজিকালি ষ্টক মাৰ্কেটকো প্ৰফেশ্যন হিচাপে লৈ বহুতো লোকে ভাল উপাৰ্জন কৰা দেখা গৈছে। ষ্টক মাৰ্কেটো যে উপাৰ্জনৰ পথ হ'ব পাৰে সেইটো আমি কেতিয়াও চিন্তাই কৰা নাই, কাৰণ আমি যিখন ছ'চাইটিত বাস কৰিছোঁ বা যিটো ফ্ৰেণ্ড চাৰ্কুলৰ মাজত আছোঁ, ইয়াত কেতিয়াও ষ্টক মাৰ্কেট, ট্ৰেডিং, ইনভেষ্টিং আদি কথাবোৰ আলোচনা কৰা নহয়। ৰাহুলো আমাৰ এইখন ছ'চাইটিৰে এজন, আৰু ৰাহুলৰ বাল্যকালৰ বন্ধু আছিল অনিমেষ যদিও এইখন ছ'চাইটিতে বাস কৰিছিল, তথাপিও তেওঁৰ দেউতাক এজন ইনভেষ্টৰ আছিল আৰু তেখেতৰ ফ্ৰেণ্ড চাৰ্কুলটোত প্ৰায়ে আটাইকেইজনেই ইনভেষ্টৰ আছিল। তেখেতসকল প্ৰায়ে অনিমেষহঁতৰ ঘৰলৈ আহিছিল আৰু ষ্টক মাৰ্কেটৰ কথাবোৰ আলোচনা কৰিছিল। ৰাহুল প্ৰায়ে অনিমেষহঁতৰ ঘৰলৈ গৈছিল আৰু তাতে দুয়ো খেলা ধূলা কৰিছিল। ৰাহুলে অনিমেষৰ দেউতাকহঁতৰ কথা বতৰাবিলাক শুনিছিল কিন্তু একো বুজি পোৱা নাছিল। এনেদৰে দিনবোৰ পাৰ হ'ল আৰু দুয়ো ডাঙৰ হ'বলৈ ধৰিলে। ৰাহুলেও অনিমেষহঁতৰ দেউতাকৰ কথা বতৰাবোৰ অলপ বুজি পাবলৈ ধৰিলে। তাৰ কাৰণে এই বিষয়বোৰ ইণ্টাৰেষ্টিং হৈ পৰিল। সি অনিমেষৰ দেউতাকৰ পৰাই এই বিষয়বোৰ জানিবলৈ আগ্ৰহ কৰিলে আৰু অনিমেষৰ দেউতাকেও তাক ষ্টক মাৰ্কেটৰ বিষয়ে শিকাব বুলি প্ৰতিশ্ৰুতি দিলে আৰু ক'লে, মই তোমালোকক ষ্টক মাৰ্কেটৰ বিষয়ে শিকাম, কিন্তু তোমালোকে এতিয়া ভালদৰে পঢ়া শুনা কৰা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। তাৰপাছত মই তোমালোকক ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ শিকাম। ৰাহুল আৰু অনিমেষ দুয়ো ভালদৰে পঢ়া শুনা কৰিলে আৰু ভালদৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু দুয়ো গৈ অনিমেষৰ দেউতাকক তেওঁলোকৰ ৰিজাল্টৰ বিষয়ে জনালে। দেউতাকে তেওঁলোকৰ ৰিজাল্ট পাই বৰ আনন্দ পালে আৰু দুয়োকে পিছদিনাৰ পৰা ইনভেষ্টিং শিকাবলৈ ঠিক কৰিলে। ৰাহুলে তেওঁৰ কথা শুনি বৰ আনন্দ পালে আৰু পিছদিনালৈ আগ্ৰহেৰে বাট চাই ৰ'ল। পিছদিনা দুয়ো অনিমেষৰ দেউতাকৰ ওচৰলৈ আহিল। দেউতাকে দুয়োকে ষ্টক মাৰ্কেটৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে, ইনভেষ্টিং কৰিবলৈ প্ৰথমে ষ্টক মাৰ্কেট কি আমি জানিব লাগিব। তাৰপিছত শিকিম আমি ক'ত আৰু কেনেদৰে ইনভেষ্টিং কৰিব লাগিব। তেওঁ ক'লে, ভাৰতত দুটা ষ্টক এক্সচেঞ্জ আছে। এটা হৈছে BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জ আৰু আনটো হৈছে NSE অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জ। ইয়াতে বিভিন্ন ধৰণৰ কোম্পানীবিলাক লিষ্টেড হৈ থাকে আৰু আমি এই দুটা এক্সচেঞ্জৰ পৰাই সেই কোম্পানীবিলাকৰ শ্বেয়াৰবিলাক বেচা কিনা কৰিব পাৰোঁ। BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জত 2024 চনৰ জানুৱাৰীলৈকে 5,309টা কোম্পানী লিষ্টেড হৈ আছে আৰু NSE অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জত 2024 চনৰ জানুৱাৰীলৈকে 2,266টা কোম্পানী লিষ্টেড হৈ আছে। ৰাহুলে তেওঁক সুধিলে, দেউতা, সকলোবোৰ কোম্পানীয়ে ষ্টক মাৰ্কেটত লিষ্টেড হৈ থাকে নেকি? তেতিয়া দেউতাকে ক'লে, সেইটো তুমি ভাল প্ৰশ্নই সুধিলা ৰাহুল। এতিয়া শুনা, সকলোবোৰ কোম্পানী ষ্টক মাৰ্কেটত লিষ্টেড হৈ নাথাকে। যিবিলাক কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়টো এক্সপাণ্ড কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ হাতত ব্যৱসায়টো এক্সপাণ্ড কৰিবৰ বাবে ছাফিচিয়েণ্ট ফাণ্ড নাথাকে, তেতিয়া সেই কোম্পানীটোৱে IPO লঞ্চ কৰি ষ্টক মাৰ্কেটত লিষ্টেড হয় আৰু ইনভেষ্টৰবিলাকে সেই IPOবিলাক কিনি সেই কোম্পানীটোত ইনভেষ্ট কৰে আৰু পাব্লিকৰ পৰা সেই IPO যোগে কালেক্ট কৰা সেই ফাণ্ডৰ পৰাই তেওঁলোকে ব্যৱসায়টো এক্সপেণ্ড কৰে। দেউতাকৰ কথা শুনি অনিমেষে সুধিলে, দেউতা, ইনভেষ্টৰবিলাকে যে কোম্পানীটোৰ IPO কিনে, তাৰ পৰা তেওঁলোকৰ কি লাভ হয়? অনিমেষৰ কথা শুনি দেউতাকে ক'লে, লাভৰ বাবেইতো তেওঁলোকে ইনভেষ্ট কৰে। ইনভেষ্টৰবিলাকে কোনো এটা কোম্পানীত ইনভেষ্ট কৰোঁতে সেই কোম্পানীটোৰ ফাণ্ডামেণ্টেলবিলাক ভালদৰে চেক কৰে। তাৰপাছত তেওঁলোকে আৰু চাই কোম্পানীটোৰ
বিজনেছ কি আৰু ইন ফিউচাৰ সেই বিজনেছটো ডেভেলপ হোৱাৰ চান্স আছেনে নাই। এই ধৰণৰ সকলোবিলাক বিষয় চাইহে এজন ইনভেষ্টৰে কোনো এটা কোম্পানীত ইনভেষ্ট কৰে। কাৰণ কোনো এটা কোম্পানীৰ বিজনেছ মডেলটো যদি ভাল হয় আৰু মানুহৰ প্ৰয়োজনবিলাক পূৰণ কৰিবলৈ যদি সক্ষম হয়, তেতিয়া সেই কোম্পানীটো নিশ্চয় গ্ৰ' কৰিব। আৰু যেতিয়াই কোম্পানীটো গ্ৰ' কৰিব, তেতিয়াই সেই কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচো বাঢ়িব আৰু শ্বেয়াৰ প্ৰাইচ বাঢ়িলে তেওঁলোকৰ লাভ হ'ব। কাৰণ তেওঁলোকে ষ্টকটো যদি 100 টকাত কিনিছিল আৰু তাৰ মূল্য বাঢ়ি 150 টকা হৈ গৈ, তেতিয়া তেওঁলোকৰ 50 টকা লাভ হ'ব। অৰ্থাৎ পাৰ্চেণ্টেজ হিচাপত 50% লাভ হ'ব। এইদৰে ইনভেষ্টৰবিলাকে কোনো এটা কোম্পানীৰ ষ্টকত ইনভেষ্ট কৰি লাভ কৰে। তেখেতৰ কথা শুনি ৰাহুলে ক'লে, ষ্টকৰ পৰা কিদৰে লাভ হয় সেইটো বাৰু বুজিলোঁ, কিন্তু আমি ষ্টকবিলাক BSE আৰু NSEৰ পৰা কেনেকৈ কিনিম? ৰাহুলৰ কথা শুনি দেউতাকে ক'লে, সেইটো অতি প্ৰয়োজনীয় কথাই সুধিলা ৰাহুল। তোমালোকৰ প্ৰশ্নবোৰ শুনি মই বুজিব পাৰিছোঁ যে তোমালোকৰ সঁচাই এই বিষয়টোৰ ওপৰত ইণ্টাৰেষ্ট আছে আৰু যিকোনো কামতে ইণ্টাৰেষ্ট থাকিলে সফল হ'ব পৰা যায়। মোৰ বিশ্বাস তোমালোকে এদিন সফল হ'বা। এতিয়া শুনা ৰাহুল, আমি BSE আৰু NSEৰ পৰা ষ্টকবিলাক ডাইৰেক্ট কিনিব নোৱাৰোঁ। ষ্টকবিলাক কিনিবৰ বাবে আমাক ডিমেট একাউণ্টৰ প্ৰয়োজন হয়। আজি তোমালোকক যিখিনি কথা বুজালোঁ, সেইখিনি ভালদৰে বুজি লোৱা। ডিমেট একাউণ্টৰ বিষয়ে আমি বেলেগ এদিন আলোচনা কৰিম। ৰাহুল আৰু অনিমেশৰ দেউতাকে ষ্টক মাৰ্কেটৰ বিষয়ে যিখিনি কথা বুজালে, আশা কৰোঁ আপোনালোকেও সেইখিনি কথা ভালদৰে বুজি পাইছে। আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। ৰাহুল আৰু অনিমেশৰ লগত ডিমেট একাউণ্টৰ বিষয়ে জানিবলৈ পৰৱৰ্তী ভিডিঅ'টো চাব। আজিলৈ আহোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।